হে দোস্ত বা কি বৰষুণ অসমত বৰষুণ নহয় বানপানী বৰষুণৰ ফলত যি বানপানীৰ সৃষ্টি হ'ল সেইটো তো সেইকাৰণে আকৌ এবাৰ কৈ আছোঁ হে দোস্ত ৱেলকাম টু মাই নিউজ চেনেল। আমাৰ ঘৰৰ পিছফালৰ খেতিপথাৰৰ দৃশ্যবোৰ দেখিলে আপোনাৰ চকু কপালত উঠিব। তো বলক এতিয়া আমি গৈ থাকোঁ। আৰু এটা কথা কৈ লৈছোঁ, এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকক। এই ভিডিঅ'টোত লাষ্টত এটা সৰু এটা ড্ৰোনৰ দ্বাৰাই শ্বটটো লোৱা হ'ব। আৰু আপুনি ইয়াতে যিটো পানী দেখি আছে ইয়াত বেছি পানী নাই, অলপ পানী, বেছি পানী সন্মুখত আছে। তো আমাৰ এই চেনেলটো যে আছে এই চেনেলটো ব্লগৰ দৰে ভিডিঅ' পাই থাকিব। তো ব্লগ এতিয়া খেতিপথাৰৰ মাজত যাওঁ। তো ফাইনেলি আহি পালোঁ পথাৰৰ মাজত দৃশ্যবোৰ এবাৰ আগতে চাই লওক আপুনি। একেবাৰে মাজত অহা নাই কিন্তু আৰু যাব লাগিব। তো এই পথাৰটোত অকল ধান খেতি কৰা হৈছে। ইপিনে চাওক সেউজীয়া ৰঙৰ দ্বাৰা ভৰপূৰ হৈছে আৰু অলপমান হালধীয়া ৰং হৈছে, কাৰণ ইয়াতে পকিছে ধান, অলপ পকিছে। কিন্তু হঠাৎ এটা সমস্যা আহি পৰিল আৰু ইপিনে চাওক এইটো আৰু বেছি সেউজীয়া লাগি আছে। তো সেই প্ৰথম সমস্যাটো এতিয়া আপুনি চাই লওক। তো এইটোৱে আছিল সমস্যা। এই ধানবিলাক কিমান কষ্ট কৰি খেতি বাতি কৰা হৈছে। গাঁৱৰ কৃষকসকলে খেতি কৰিছিল, বিশেষকৈ টাউনৰ বিলাকে ইমান পৰিস্থিতি দেখা নাই। এতিয়া আমি আৰু এটা কথা মন কৰিছোঁ, এই পৃথিৱীখনত কি যে হ'ল। এইফালে বৰষুণৰ ফলত বানপানী, আকৌ আমফান, এতিয়া বোলে আৰু ফুলিং আহিছে। তো কি হ'ল পৃথিৱীখনত নাজানো ভাই। অৱস্থাটো কেনেকুৱা হৈ আছে চাওক কেনেকুৱা লাগি আছে পানীবিলাক। এইফালে পানী দেখাই নাযায়, কিন্তু এনেকৈ ধানবিলাক উঠুৱাই দিলে পানী ওলাই পৰে ইয়াতে। চাওক সঁচা পানী ন? কি পানী এতিয়া? কি পানী হয় এইটো? উজনি অসমত বৰষুণ হোৱাৰ ফলত সেইকাৰণে আমাৰ ইয়াতে পানী বাঢ়িছে। আচ্ছা, সেইকাৰণে ইমান পানী হৈছে। কি মানুহৰ কি কষ্ট হৈ আছে। এইটোৱে প্ৰথম নেকি? এইটোৱে প্ৰথম নেকি এইটো বানপানীটো? হয়, প্ৰায় 20-25 বছৰ পিছত এইটো হৈছে। আগতে হৈছে কিন্তু ইমান হোৱা নাই পানী, অলপমান হৈছে, আহিছে গৈছে এনেকুৱা হৈছে। হৈ আছে কিয়? পানীটো অলপ লৰাই দিওঁ হা, তুমি বেকা হৈ যাবা। কেনেকা হাতবিলাক বেঙৰ নিচিনা হৈ আছে। তো এতিয়া পথাৰৰ মাজত যাওঁ বলক। আহা সোনকালে আহা। তো ফাইনেলি আহি পালোঁ পথাৰৰ মাজত ধানবিলাক কি অৱস্থা হৈ আছে। আমাৰ লগত এতিয়া মুস্তাফিজুৰ আছে। মুস্তাফিজুৰ এই বিষয়ে কিবা এটা ক'ব, আপুনি শুনিব। যিহেতু এই পথাৰত পানী উঠি ধানবিলাক ডুবি গৈ আছে, আমাৰ লগত এতিয়া মুস্তাফিজুৰ আছে। তেনেহ'লে মুস্তাফিজুৰ কিবা এটা কৈ দিয়ক। তো মুস্তাফিজুৰ, এই পথাৰত পানী এইটো প্ৰথম হৈছে নেকি? হয়, এইটো মানে মোৰ প্ৰথমবাৰৰ কাৰণে হৈছে। এইটো বৰষুণৰ ফলতহে হৈছে। উজনি অসমত বৰষুণ হোৱাৰ কাৰণে আমাৰ ইয়াত পানীটো উঠিছে, এইটোৱে। তো এই পানীটো যে আহিছে, এই পানীটো কেইবছৰমান পিছত আহিছিল? আগতে কেতিয়াবা আহিছিল নেকি এই পানীটো? প্ৰায় 25 বছৰৰ পিছত হ'ল। বৰষুণৰ ফলত এনেকুৱা হৈছে, বানপানীৰ ফলত নহয়। উজনি অসমত অতি বৰষুণ হোৱাৰ ফলতহে আহিছে। তীব্ৰ বেগেৰে বৰষুণ হৈছে, সেইকাৰণে পানীবিলাক নামি আহিছে। বানপানী হ'ল যে, বানপানী মানে এনেকুৱা সময়ত বানপানীবিলাক নদীতে মানে বাঢ়ি থাকে কমি থাকে। কিন্তু ধানবিলাক কাটাৰ পিছতহে পানী আহে হা। তো এইটো মানে পানীটো মানে বেলেগ চিষ্টেম হোৱাৰ কাৰণে মানে ধানবিলাক কটাৰ আগতে পানী আহিছে। আগতে এনেকৈ আহিছিল নেকি? আগতে অহা নাই, মানে প্ৰায় 25 বছৰ মূৰত হ'ল এইটো। মই শুনা মতে, মই জানা মতে মই দেখা নাই। আগতে পানী বাঢ়িছিল কিন্তু নদীৰ বুকুৰ পৰা কমি গৈছে। কিন্তু এইবাৰ এইটো বানপানী, আচলতে বানপানী হৈছিল। এইটো বৰষুণৰ ফলত, মানে এইটো বৰষুণটো
মানে বৰষুণৰ কিমান মানে বৰষুণ হৈছে সেই পানীটো উজনি অসমত অতি তীব্ৰ বেগেৰে বৰষুণ হোৱাৰ ফলত আমাৰ ইয়াতে মানে পানীটো আহিছে ঠিক তো দেখিলে উজনি অসমত বেছি বৰষুণ হোৱাৰ ফলত আমাৰ ইয়াতে নদীৰ বুকুৰ পৰা পানী উঠি আমাৰ ইয়াতে খেতি বাতিবিলাক তল গৈ আছে আৰু ইফালে মানুহে ধানবিলাক কাটি আছে তো এইটো চাই লওক তো চাওক মানুহবিলাক ধানবিলাক কাটি আছে আমি অলপ জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক তো আপুনি চাই থাকক Fire burns my skin. How could love wear so thin? তো বলক এতিয়া আমি সন্মুখত গৈ চাওঁ আৰু কিমান পানী হয় এই ভিডিঅ'টো অলপ দীঘল হৈছে তথাপিও চাই থাকক আৰু এইটো হ'ল ধান খেতি কৰা দমকলটো চাওক না কিমান পুৰণি হয় ডাঙৰকৈ মাৰক পানী ওলাব ঢেই পানী নাই কেনেকৈ আহিব তো এইটো আছিল এটা সৰু ছুটি ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰক